তো হেল্ল' বন্ধুসকল, তো আজি এটা মই ভিডিঅ' লৈ আহিছোঁ য'ত মই কালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেইটোত কৈছোঁ যে মই কেনেকৈ দৰৱ পাতি খুৱাব লাগে, কেনেকৈ ৰাখিব লাগে সেইটো ক'ম। আজি কেনেকৈ ৰাখিব লাগে সেইটো নকওঁ, দৰৱ পাতিৰ কথা ক'ম। সেইটো এটা মেইন বস্তু দিয়ক, দৰৱ পাতিটো মেইন বস্তু। মই এখন লিষ্টেই বনাই লৈছোঁ, সেই লিষ্টৰ মতে আপোনালোকক কৈ যাম, আপোনালোকে শুনি যাব। বেছি একো এইবোৰ হেৰি কৰিবলৈ নাই, ঠিক আছে। এতিয়া ব্ৰইলাৰ পোৱালিটো আনিলে 100 আনিলে, কমৰ হিচাপত কৈছোঁ। এতিয়া আপোনালোকে এইটো ভিডিঅ'টো চালে কেনেকৈ দৰৱ খুৱাব লাগে সেইটো শিকিবলৈ হ'লেতো আপোনালোকৰ কমকৈ আনিব। 100 কুকুৰা আনিলে আপোনালোকৰ নাম্বাৰ 1 ORS পানী গোটেই দিনটো খুৱাব। ORS পানী খোৱাৰ আধা ঘণ্টাৰ পিছত আপোনালোকে দানাটো খুৱাব। 2 নম্বৰ ভিটামিন A 1 ml আৰু ভিটামিন B 2 ml প্ৰতি লিটাৰ পানী হিচাপত মিহলাই খুৱাব। 2 তাৰিখ হৈ গ'ল, 3ৰ পৰা 5 তাৰিখলৈকে এণ্টিবায়'টিক 1 গ্ৰাম 1 লিটাৰ পানী হিচাপত মিহলাই ৰাতিপুৱা খুৱাব। আৰু এণ্টিবায়'টিক আবেলি ভিটামিন B 1 ml 1 লিটাৰ পানী হিচাপত খুৱাব। 6 তাৰিখৰ দিনাখনি ভেকচিন মাৰিব লাগিব। সেইটো আপোনালোকে ফাৰ্মাচিষ্ট সুধিলে আপোনাৰ ভেকচিনটো দি দিব। 7 তাৰিখৰ দিনাখনি দিনত ORS পানী খুৱাব, ৰাতি লিভাৰৰ ঔষধ খুৱাব 1 ml 1 লিটাৰ পানী হিচাপত। 8 আৰু 10 তাৰিখলৈকে দিনত কেলছিয়াম আৰু ৰাতি লিভাৰ ঔষধ 1 ml 1 লিটাৰ পানী হিচাপত দিব। 11-12 ভিটামিন E আৰু ভিটামিন B খুৱাব। 13 খালী পানী খুৱাব, অকল 13 নম্বৰ দিনাখনি খালী পানী খুৱাব। 14 নম্বৰ দিনাখনি ভেকচিন মাৰিব লাগিব। পোৱালি নাকত এইটো ভেকচিন মাৰিব লাগিব। 15 আৰু 16 তাৰিখলৈকে ভিটামিন A আৰু মাল্টিভিটামিন খুৱাব পাৰিব। 17 আৰু 19 তাৰিখলৈকে কক্সি দি 17 আৰু 19 তাৰিখৰ দিনাখনি এণ্টিবায়'টিক পানীৰ লগত 1 গ্ৰাম 1 লিটাৰ পানী হিচাপত খুৱাব। 20 তাৰিখৰ দিনাখনি ORS পানী, অকল ORS পানী খুৱাব। এইটো 20 তাৰিখৰ দিনাখনি খালী পানীটো দিব নালাগে, অকল ORS পানী খুৱাব হা। 21 তাৰিখৰ দিনাখনি ভেকচিন দিব লাগিব। 21 তাৰিখৰ দিনাখনি ভেকচিন দিব লাগিব। 22 আৰু 25 তাৰিখলৈকে দিনত কেলছিয়াম আৰু ৰাতি লিভাৰ ঔষধ খুৱাব লাগিব। 26 আৰু 27 তাৰিখৰ দিনা ভিটামিন A আৰু B বা মাল্টিভিটামিন খুৱাব। ভিটামিন A আৰু Bটো আপোনালোকক মই দেখুৱাই দিম কোনটো কি কয়। 28 তাৰিখৰ দিনাখনি দিনত এণ্টিবায়'টিক খুৱাব আৰু ৰাতি লিভাৰ খুৱাব। 29 তাৰিখৰ দিনাখনি গোটেই দিন খালী পানী খুৱাব লাগিব, গোটেই দিনটো খালী পানী খুৱাব। 29 তাৰিখৰ দিনাখনি 30 তাৰিখে B904 ঔষধ 1 ml 4 লিটাৰ পানীত গোটেই দিন খুৱাব। 31-36 গ্ৰোথ প্ৰমোটাৰ ঔষধ 5 ml 2 লিটাৰ পানীত হিচাপত খুৱাব। ৰাতি লিভাৰ দিব, লিভাৰ টনিক দিব। 36লৈকে হৈ গ'ল। 37-39 তাৰিখৰ 37ৰ পৰা 39 তাৰিখলৈকে দিনত কেলছিয়াম আৰু ভিটামিন A খুৱাব। 40ৰ পৰা 45 দিনলৈকে ৰাতিপুৱা ভিটামিন A B খুৱাব আৰু ৰাতি খালী পানী দি দিব। 45 দিনে যথেষ্ট। আৰু এটা নিৰ্দেশাৱলী বনাই থৈছোঁ, পানীত আপোনাক কৈছোঁ শুনক, পানীত আইৰণ থাকিলে বা বীজাণু নিষ্কাশন কৰিবৰ কাৰণে ঔষধ ব্যৱহাৰ কৰিব লাগিব। পানীত হেৰি থাকিলে আপোনাৰ এইটো কি আইৰণ থাকিলে আপোনাৰ এইটো অলপ বেয়া, পানীত আইৰণটো থাকিলে অলপ বেয়া। ভেকচিন ব্যৱহাৰ কৰা দিনা কোনো ঔষধ ব্যৱহাৰ নকৰিব। যেতিয়া ভেকচিনটো ব্যৱহাৰ কৰিব সেইদিনা কোনো ঔষধ ব্যৱহাৰ নকৰিব। সপ্তাহত এবাৰ গোটেই ফাৰ্মখন B904 বা Q4 all 4 ml 1 লিটাৰ পানীত স্প্ৰে কৰিব। ফাৰ্মত সেমেকাটো ব্যৱহাৰ নকৰিব। ফাৰ্মৰ লিটাৰ বেয়া হ'লে ফাৰ্মত যিকোনো বেমাৰ হ'ব পাৰে। ফাৰ্মত কিবা বেমাৰ দেখা পোৱাৰ লগে লগে প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰি সোনকালে ঔষধ খুৱাব। ঠিক আছে, আপোনালোকক ভিডিঅ'টো বহুত দীঘলেই হৈ গ'ল দিয়ক, 4 মিনিট হ'ল। ভিউটো নাহে জানো, হ'লেও বনাই থৈছোঁ, আপোনালোকে চাই মেলি ভালকৈ শিকিব পাৰিব। আৰু যদি লাগে এই গোটেই চাৰ্টখন তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে, মই আপোনালোকক দি দিম। ঠিক আছে, বাই।